বহুকালৰ পৰাই শুনি আহিছোঁ যে মানুহে গোসাইগাঁও বা বিজনী বহুত দূৰ দূৰৰ পৰা গাঁৱৰ পৰা ইয়াত পাহাৰ বগাবলৈ আহিছিলে। পাহাৰ বগাই ওপৰত গৈ যদি পূজা কৰা হয়, ভগৱানক পূজা অৰ্চনা কৰা হয়, এবং মনোকামনা পূৰণ হয় আৰু গোটেই বছৰ মংগল হয় জীৱনটো। এইটো এটা লোকবিশ্বাসৰ আধাৰতে আজি এই পাহাৰ বগোৱা যিটো উৎসৱ সেই সময়ৰ পৰা পুৰণি কালৰ পৰা চলি আহিছে। কিমান বছৰ আগৰ পৰা চলিছে কোনেও ক'ব নোৱাৰে। লোকবিশ্বাসটো হ'ল বহুত ডাঙৰ কথা। মানুহে ইয়াৰ ওপৰত যদি বিশ্বাস কৰি পেলাই আজি মানুহ পৰম্পৰাগতভাৱে এইটো উদযাপন কৰি আহিছে, এইটো আমি সন্মানে জনাব লাগে। কাউন্সিল তৰফৰ পৰা, বড়োলেণ্ড কাউন্সিল তৰফৰ পৰা 11তম যিটো উদযাপন 11 বছৰ আগৰ পৰাই আৰম্ভ কৰিছিলে। এই উৎসৱটো আৰম্ভ কৰাৰ পিছত ইয়াত মানে জনগণৰ যিটো এটা পাব্লিকৰ ইনভলভমেণ্টটো বৃদ্ধি হোৱাটো দেখিছোঁ যে হেজাৰ হেজাৰ মানুহৰ সমাগম দুটা দিনত। ইয়াত আৰু খাই বৈ ফূৰ্তি কৰিবলৈ মানুহ নাহে। প্ৰথম কাম হ'ল তেওঁলোকে আহে পাহাৰ বগাই আৰু ওপৰত পূজা কৰে। তাৰপৰা ঘূৰি যোৱাৰ সময়ত অলপমান কিবা মানে খাই বৈ যোৱা ভাগৰ লাগিছে, সেইটো বেলেগ। আৰু বহুতজনক এই বছৰ দেখিছোঁ যে চবে নিজে নিজে টিফিন লৈ আহিছে, খোৱা পানী লৈ আহিছে, দোকান চোকান আছে, দোকানত এতিয়াও মানুহ চেৰেঙা হয়। আৰু আজি যিটো এইটো ইণ্টাৰনেশ্যনেল এটা ফেষ্টিভেলত গুচি গৈছিল এটা সময়ত, ভূটান বা নেপালৰ পৰা মানুহ অহা হয়। অলপমান কিবা কৰিব লগা আছে। আমি বছৰে বছৰে প্ৰগ্ৰাম কৰোঁৱেই যেতিয়া, এইটো যিটো কালচাৰেল যিটো দায় আছে এইবিলাক অলপমান পাৰ্মানেণ্ট কৰি থ'ব পাৰোঁ। আৰু অলপ মানে পৰম্পৰাগত কাপোৰ বস্ত্ৰ আৰু খোৱা খাদ্যবিলাকক ডেমনষ্ট্ৰেশ্যন কৰিবৰ কাৰণে বা শ্ব'কেছ কৰিবৰ কাৰণে কিছুমান ষ্টল বনাব পাৰোঁ আমি। কিন্তু যিহেতু এটা প্ৰাকৃতিক সৌন্দৰ্য, এটা প্ৰাকৃতিক সৌন্দৰ্যটো ৰক্ষা কৰিব লাগে। ইয়াত আৰ্টিফিচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমি কৰিবই নালাগে। আৰু পাৰিলে ৰোডটো যিটো ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো ডেভেলপ হোৱা নাই খুব বেছি। আৰু খোৱা পানীৰ কাৰণে, স্বাস্থ্যৰ কাৰণে কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ সৰু সুৰাকৈ হ'লেও লাগে। এইখিনি কাউন্সিল তৰফৰ পৰা কৰি যাব। কিন্তু মই আজি বহাগ বিহুৰ আগমুহূৰ্তত যিটো কংগ্ৰী ফেষ্টিভেল হয় আজি শেষ হ'ব, মই বিহুৰ কাৰণে সকলোলৈ মই শুভেচ্ছা জনাইছোঁ, ওলগ জনাইছোঁ। আৰু আশা কৰিছোঁ চবৰে মংগল হওক, বিহু ভালে ভালে যাওক। নিৰ্বাচনো আহিছে, এইটো প্ৰেম প্ৰীতি ভালপোৱা বন্ধুত্বৰ এটা নিৰ্বাচন হওক এই বিহুৰ লগতে যিহেতু নিৰ্বাচন হ'বই, নিৰ্বাচন লাগিব। সেইকাৰণে মই ভাবিছোঁ এটা ভাতৃত্ববোধৰ এটা নতুন নিদৰ্শন। গণতন্ত্ৰ মানে প্ৰেম আৰু ভাতৃত্ববোধ, সেই অৰ্থটো মানে যাতে আমি বুজাব পাৰোঁ, দেখাব পাৰোঁ, সেইটোৱে আশা কৰিছোঁ মই।